আৰু এই মূল্য আহিছে আমাৰ লগত আগৰে হেলমেটটো তো হেলমেটটো দেখাইছোঁ আগতে তো হেলমেটটোৰ লগত মানে অলপ মানে আজি স্কেম তো হে গাইজ তো আজি মোৰ লগত আছে তিনিটা প্ৰডাক্ট মানে এটা আগৰে আছে আৰু দুটা প্ৰডাক্ট মানে অৰ্ডাৰ কৰিছিলোঁ এইটো আহি পাইছে পৰহি আহি পাইছিলে তো ভাবিলোঁ আজি ভিডিঅ'টো কৰি দিওঁ আনবক্সিংটো কৰি দিওঁ আৰু কিবা বেলেগো কৰিম চাই লওক ভিডিঅ'টো ধুনীয়া কৰি মোৰ লগত আছে এইটো প্ৰডাক্ট আৰু এইটো আৰু মোৰ এইটো আগৰে হেলমেটটো তো হেলমেটটো দেখাইছোঁ আগতে তো হেলমেটটোৰ লগত মানে অলপ মানে আজি স্কেম তো ধুনীয়াকৈ চাই লওক কি কৰিম তো আৰু এইটো আনবক্সিং কৰাৰ পিছত গমেই পাব কি আছে ভিতৰত আৰু কি কৰিব আনিছোঁ তো বলক গাইজ এইটো আনবক্সিং কৰোঁ মই একবাৰো খোলা নাই বিদ্যা আগৰ প্ৰডাক্টকেইটা মই মানে একবাৰ হ'লেও খুলি চাইছিলোঁ কিন্তু ইমান আৰু খুলি চোৱা নাই আৰু ভাবিছোঁ কি আপোনালোকৰ লগত একেলগে খুলিম আৰু এই মূল্য আহিছে আমাৰ লগত এই বোলে আহি কিনে এটা বাঢ়ি আছিল গাইজ সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'ত লৈ লওঁ মানে এনেও হেৰি কৰে এই বেকগ্ৰাউণ্ড মেলা আছিল আৰু এটা বাঢ়ি আছিল উঠিয়ে বোলে তো সেইকাৰণে লৈছোঁ ইয়াক ধুনীয়া কৰি তো হাল্লা চাল্লা নকৰিবি ধুনীয়াকৈ খাই দিয়ক হ'ব অ'কে অ'কে বুলি গাইজ চাই থাকিব তো এতিয়া আনবক্সিং কৰিছোঁ কেনেকৈ আনবক্সিং কৰি মই ভাবিব নাই তো গাইজ কাটিব পৰাই নাই আমি যেনক লাগি ভিডিঅ'টো এইফালে আনিলোঁ কাৰণকে মোৰ মুখখন চাৰিপাক লাগি আপোনালোকৰ ভুল লাগিবও পাৰে সেইকাৰণে এইফালে আনিলোঁ এখন খুলিব পৰা নাই চাওঁ ধুনীয়া কৰি নাই গাইজ বহুত টাইট মাল দিছে এইবাৰ মানে পেকিং পুৰা হাৰ্ড পেকিং দিছে মই ধৰিব পৰা নাই কোনফালে বাট আছে এনেকুৱা খোলাতে মই একদিনো হোৱা নাই হেলমেট মাউণ্ট এইটো হ'ল প্ৰডাক্ট তো দেখি গম পাইছে বেছি টকা নহয় দেই গাইজ তো অনলাইন প্ৰাইজত আৰু কমত পাই যাব আৰু তো ওলালোঁ এইটো হ'ল হেলমেট মাউণ্ট ধুনীয়াকৈ তো এখন কিবা কাগজ আছে বিল আছে এখন কিবা কাটিং দেখিলোঁ এইটো বাৰু বেলেগকৈ হ'লোঁ এইটো এটা আছে এইটো এটা মাউণ্ট মানে এইটোত মানে মই একশ্যন প্ৰ' এটা চাইছিলোঁ একশ্যন প্ৰ'ৰ মানে কি হেলমেট মাউণ্টটোত এইটো মানে এটাচ নাই এইটো মানে কি এক্সট্ৰা আহিলে এইটো বাৰু সেইটো প্ৰব্লেম নাই বেছি কিন্তু এইটো নাই এইটো হুকটো নাই এইটো কি বুলি কয় মানে স্ক্ৰু আৰু এই স্ক্ৰুটো নাই ইয়াত সোমাবলৈ তো সেইকাৰণে মই একশ্যন প্ৰ'টো নানিলোঁ এইটো আনিলোঁ এইটো প্ৰডাক্টৰ এইটো কোম্পানীৰ আনিলোঁ তো এইটোত মই চাইছিলোঁ সেইকাৰণে এইটো আনিলোঁ তো এইটো এটা চাই সেইটোত এক্সট্ৰা আহে একশ্যন প্ৰ'টোৰ আৰু এইটো হুকটো আহে মই এইটোৰ কাৰণে আনিলোঁ এইটো আৰু এতিয়া আনবক্সিং কৰিম এইটোত কি আছে এইটো ডাইৰেক্ট কাটিয়ে দিওঁ নেকি কৈছোঁ কাটি দিওঁ জোৰত কওঁ বঢ়িয়া তো এইটো কমল লেখা বাটা চাৰিআলি গুৱাহাটী তো এইটো অলপ হেৰি কৰি কাটি দিওঁ ভালকৈ কৈয়ে বস্তু আকৌ ইয়াতে তো এখন বিল বৰ বিশেষ একো নাই তো বিল দিছে এখন যিটো চাইডত আৰু এইটো মালটো হ'ল একশ্যন প্ৰ'ৰ আৰু মালটো হ'ল এইটো দেখিছে তো এতিয়া এইটো খোলোঁ চাওকচোন গাইজ ইমান এইটো সৰু বস্তুৰ কাৰণে কিমান ডাঙৰ পেকিঙত দিছে এই সাধাৰণ এইটোৰ কাৰণে বস্তুবিলাক ইমান থৈ থকা কাষত দিগিল আৰু মেইন বস্তু এইটো আৰু কিবা আছে নেকি শুনা নাই ন তো গাইজ
তো মই এইটো আনিছোঁ, এইটো আৰু এইটোত লগাবলৈ। তো মই ভাবিছোঁ মানে কি মোবাইলেৰে মতো ব্লগ কৰিম, মানে কি দুখীয়াৰ মতো ব্লগ মোবাইলেৰে। তো এতিয়া মই ছেটআপটো কৰিম, ছেটআপটো কৰাটো দেখাম বাৰু। এইটো লগালে হ'ল, এইটো হেলমেটটোত লগাই কিনে এই ফিটা আছে, এই বেগৰ আগত যে স্কুল বেগত বা এনেকুৱা কলেজ বেগত আছিল, তো ফিটাটো ইয়াত এনেকৈ সোমাই কিনে ধুনীয়াকৈ এডজাষ্ট কৰি ল'লে হ'ল। এডজাষ্ট কৰি কিনে মই ইয়াত দেখুৱাই দিছোঁ নাই, এডজাষ্ট কৰাই কিনে নৰ্মেল কথা। মই হেলমেট লগাই দেখুৱাই এনে দেখালোঁ যে, তো স্কুল বেগৰ নিচা বা কলেজ বেগৰ নিচা এতিয়া ইয়াত সোমাই কিনে ধুনীয়াকৈ এডজাষ্ট কৰি ল'লে হ'ল নিজৰ মতে। তো এতিয়া মানে কি এইটো ইয়াত লগাব লাগিব। তাৰপিছত এনেকৈ লগালে হ'ল এইটো হুকেৰে এনেকৈ, তো এইটো এনেকৈ ধুনীয়াকৈ ফিট কৰিলে হ'ল। প্ৰব্লেম হৈ গ'ল, ধুনীয়াকৈ এনেকৈ সোমাই যাব, ধুনীয়াকৈ এইটো টাইট কৰি কিনে এইটো ধুনীয়াকৈ এডজাষ্ট হ'ব যেনেকৈ কৰে। তো এইটো ইয়াত লগালে হ'ল। তো ইয়াত লগালে হ'ল। আৰু মোৰ মানে কি এইটো মাউণ্টটো, এইটো মোবাইল যোনটো মোবাইলটো ল'ম, সেইটো মাউণ্ট আগৰ পৰা অনা আছিল, মানে আগৰে আছিল, সেইকাৰণে মই বেলেগকৈ নানিলোঁ। ইয়াত এতিয়া এইটো লগাম। তো ইয়াত লগাম, তো এইটো খোলক জলুক হৈছে, গাইছ উল্টা খাইছে। এনেকৈ লগাব লাগে, মই সেনেকৈ লগাইছোঁ, এনেকৈ লগাব লাগে। এইটো টাইট হৈছে ধুনীয়া, ফুল টাইট, চাব পাৰে ফুল টাইট, চাওক ফুল টাইট হৈছে। মই উল্টাকৈ লগাইছিলোঁ গাইছ, ইফালে লগাব নালাগে, এইফালে লগাব লাগে। তো ইয়াত মানে কি লগটো লাগে, সেইকাৰণে এনেকৈ লগালোঁ। তো ইয়াত ধুনীয়াকৈ মুখত লগা এনেকৈ হেলমেট লগাব পাৰে আপোনাৰ চইচ। তো মই মানে কি মটো লইন কৰি দেখাম, মানে নেক্সট ব্লগত দেখাম, মানে ব্লগত দেখাম। তো এতিয়া নেদেখাওঁ কাৰণ কি এতিয়া বাহিৰত নাযাওঁ। তো নেক্সট ব্লগত দেখা হ'ব আপোনালোকে এইটো কেনেকুৱা। তো ইয়াত মানে কি মই এবাৰ দেখাই আছোঁ লগাই কিনে। তো গাইজ আমাৰ মটো ব্লগ ছেটআপ হৈ গৈছে, ডান। তো এইটো চাব পাৰে আপোনালোকে। তো গোটেইখিনি দেখালোঁ আপোনালোকক। তো এইটো একদম নৰ্মেল কথা। এইটো আপোনালোকে আগতে স্কুল বেগ যে আছে, স্কুল বেগৰ নিচিনাকৈ ধুনীয়া কৰি এইটো এনেকৈ হেৰি আছে, এইটো লক আছে। তো এইটো এনেকৈ টাইট কৰি কিনে এডজাষ্ট কৰি কিনে ধুনীয়া কৰি আপোনালোকৰ মতে ধুনীয়া কৰি এডজাষ্ট কৰি তো লগাই ল'ব পাৰে ধুনীয়া কৰি। তো আৰু যদি বেছি চেফটিৰ কাৰণে আপোনালোকে তো এইটো এনেকৈ গাঁঠি মাৰি দিব পাৰে। তো এনেকৈ গাঁঠি মাৰি দিলে আপোনালোকৰ বেছি মানে চেফটি হৈ যাব বস্তুটো, আৰু পৰাৰ চান্স নাথাকে। তো আৰু এইটো দেখালৈ হুকটো কেনেকৈ লগায়, তো এনেকৈ ঘূৰাই কিনে লগাব লাগে। আৰু এইবোৰ একদম নৰ্মেল, এইটো দেখালেও ধুনীয়া হয়। তো হৈ গ'ল আমাৰ ছেটআপ, এইটো মানে একদম ছেটআপটো কমপ্লিট হৈ গ'ল। তো ইয়াত মোবাইল লগাব লাগে আৰু লগাব লাগে মাইক। তো মাইকটো মানে কি মোৰ আগৰ এটা মাইক আছিলে, আপোনালোকে গম পায়ে। তো আগৰ মাইকটো লগাই চাম এবাৰ মই, এতিয়া মোৰ তাত নাই, মোৰ লগৰ তাত আছে। তো সেইটো মাইক লগাই চাম, সেইটো মাইকে যদি কাম কৰে, মানে এইটো ভিতৰত থাকিব নহয়, এইটো ভিতৰত থাকিলে যদি কাম কৰে সেইটোৱে লগাম, যদি কাম নকৰে বেলেগ এটা আনিব লাগিব। তো সেইটো কৈ দিছোঁ মই। তো আপোনালোকে তাতে হেৰিত লগালে হ'ল, মানে এইটো কি অক্স কেবলডাল লগালে হ'ল। আপোনালোকে হয় লেফ্টে ফিট কৰিব মানে মাইকটো, নহ'লে ৰাইটে। কাৰণ কিয় যদি আগত থাকে মাইকটো, মানে আপোনালোকৰ উশাহ নিশাহ লোৱা মানে চাউণ্ডটো, তো মানে ইয়াত আহি থাকিব পাৰে, মানে ভাল নালাগিব পাৰে। তো সেইকাৰণে লেফ্ট বা ৰাইটত ল'ব মানে মাইকটো, যোনটো মানে হেৰিটো। তো সেইটো এইফালে বা এইফালে, তো কোনফালে ল'ব। আৰু যিখিনি তাৰ মানে এক্সট্ৰাকৈ ৰৈ যায়, তো ইয়াত ক'ৰবাত লুকাই দিব ধুনীয়া কৰি। তো আপোনালোকে সেইখিনি জানে, তো এডজাষ্ট কৰি দিব। তো এতিয়া মোৰ মটো ব্লগ ছেটআপটো কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাব। কাৰণ কিয় আপোনালোকে এটা কমেণ্ট কৰিলে ভাল বেয়া হওক, মানে কি অলপ মানে ভাল লাগে মনটো। তো ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনোৱা যায়, ভাল বেয়া হওক যি নহওক, যদি বেয়া হয় মানে কি এইটো ভুল মানে হৈছে, তো এনেকৈ জনাব। কাৰণ কিয় আপোনালোকে যিমানে ক'ব মই ভুলটো শুধৰাব পাৰিম। আপোনালোকে ভুল ভাল বেয়া সকলোখিনি কমেণ্ট বক্সত ক'ব মোক। তো আজি যদি কিবা ভুল ভ্ৰান্তি হ'লে সেইটোও কৈ দিব ধুনীয়া কৰি। তো মোৰ ব্লগ ছেটআপটো কেনে হৈছে আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ কচোন, মানে বিদ্যা বা নাপাহৰিব দেই, ধুনীয়াকৈ জনাই দিব। তো
তো মানে কি এবাৰ দেখাই দিম মানে মই মানে ইয়াত মানে ফিট কৰি কিনে মোবাইলে ফিট কৰি কিনে দেখাই দিম অলপমান কিন্তু এতিয়া মতো লগত ওলাই নাযাওঁ কাৰণ কিয় মোৰ মাইকটো নাই আৰু মতো ব্লগ মোৰ নেক্সট ভিডিঅ'ত আহিব পাৰে নহয় নেক্সট ভিডিঅ'ৰ পিছৰ ভিডিঅ'টোত আহিব পাৰে তো দেখা হ'ব ধুনীয়া কৰি তো আজি এনে নৰ্মেল অলপমান দেখাই দিম তো ধুনীয়া ছেটআপ হৈ গৈছে মোৰ তো আপোনালোকে যদি এনেকুৱা কৰিব পাৰে কৰিব বিচাৰে তো কৰিব পাৰে আৰু যদি মানে মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব ইয়াৰ মানে মাউণ্টটো থাকিব বা এইটো গোটেইখিনিয়ে থাকিব তো ডেছক্ৰিপশ্যনত চালে হ'ল তো গোটেইখিনি লিংক পাই যাব তো ধুনীয়া আমাৰ দুখীয়া মতো ব্লগ ছেটআপ ডান তো সদ্যহতে তো এতিয়া এনেকৈ কৰোঁ মতো ব্লগ মানে কি মতো ব্লগটো মোৰ কৰাৰ এটাই মানে মটিভ কাৰণ কিয় আজিকালি মানে কাৰ কেতিয়া কি হয় মানে ধৰিবই নোৱাৰে কাৰণ দুনিয়া যেনেকুৱা হৈ গৈছে তো নিজৰ ছেফটিৰ কাৰণে মই মতো ব্লগ ছেটআপটো কৰিছোঁ যদি আপোনালোকেও কৰিব বিচাৰে এনেকৈ মতো ব্লগ মানে ইমান টকা খৰচ নকৰা কৰি আৰু কম খৰচতে যদি কৰিব বিচাৰে যে মোবাইল থাকে আজিকালি এণ্ড্ৰইড ফোন থাকে বা যি নহওক ফোন থাকে তো এনেকৈ কৰিব পাৰে কম খৰচতে তো এইটোৱে তো এতিয়া মই দেখাই আছোঁ ইয়াত লগাই কিনে তো লগ পাই আছোঁ জনাব দে কেনেকুৱা পালে তো গাইজ তো চাব পাৰে ধুনীয়াকৈ পূৰা একদম অ'কে হৈ গৈছে তো পূৰা অ'কে হৈ গৈছে অ'কে 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 ডান তো পূৰা ডান হৈ গৈছে তো এইটো ইয়াত লগাব লাগিব মাইক লগাই কিনে ইয়াত সোমাই দিব লাগিব ধুনীয়া কৰি তো মতো লগ পাম তো কেনে পালে জনাব এই চাওক চব এনেকৈ জপা দিলে হৈ গ'ল ধুনীয়া কৰি তো এতিয়া মানে কি এনে সদ্য মই হেৰি কৰা নাই বাৰু তো এনেকৈ দিছোঁ তো কেনে পালে জনাব ধুনীয়া কৰি তো চাওক কি ধুনীয়া হৈছে একদম মই বাৰু এইবোৰ গাঁঠি দিয়া নাই মই পিছত গাঁঠি মানে খুলিমে মই এতিয়া মানে খুলি কিনে আকৌ পিছত লগাম তো এনে আপোনালোক দেখালোঁ অলপমান তাহলে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষৰ ঘণ্টা বটন টিপি দিব লগ পাম নতুন ভিডিঅ'ৰ লগত জয় অসম বাই 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 বাই